ৰামপুৰ গাঁৱত এজনী মহিলা আছিল যাৰ নাম আছিল ৰূপহী। সি কাম বিচাৰি ফুৰিছিল, কিন্তু সি কোনো কাম পোৱা নাছিল আৰু তাৰ পৰিয়ালটোক পালন পোষণ কৰিবলৈ তাৰ কামৰ দৰকাৰ হৈছিল। সি গাঁৱত কাম বিচাৰি গৈছিল, কিন্তু কাম পোৱা নাছিল। এদিন সি জংঘলৰ ৰাস্তাৰ দেখি গাঁৱত গৈ আছিল আৰু জংঘলতেই সি এটা পাচি দেখিছিল। সেই পাচিটোত চব্জি আছিল। সি ওচৰে পাজৰে চাইছিল, কিন্তু সি সেই পাচিটোৰ মালিকক পোৱা নাছিল আৰু সি পাচিটোৰ পৰা কিছু চব্জি লৈ লৈছিল। কিন্তু সেই পাচিটোতে সি যিবোৰ চব্জি লৈছিল তাৰ ঠাইতে আৰু বেলেগ চব্জি আহি গৈছিল। সি বুজি পাইছিল এইটো সাধাৰণ পাচি নহয়, এইটো এটা যাদুৰ পাচি। সি সেই পাচিটোক লৈ গাঁৱত আহি গৈছিল আৰু সি গাঁওখনতেই নিজৰ চব্জি বেপাৰ আৰম্ভ কৰি দিছিল আৰু গাঁওখনত চব্জি বেচা আৰম্ভ কৰাত গাঁৱৰ মানুহে কম দামত চব্জি পাইছিল, কিয়নো সেই পাচিটোত নিজে নিজেই চব্জি আহি গৈছিল। কম টকাত চব্জি দিয়াত তাৰ ঠাইত বহুত মানুহ আহিছিল চব্জি কিনিবলৈ। সৰহ মানুহ হোৱাত সি চব্জিবোৰ বেছি মানুহক দিব নোৱাৰিছিল। সি ভাবিছিল, যদি মই চবকে চব্জি দিওঁ তেন্তে মোৰ বহুত টকা হৈ যাব, কিয়নো মই এই পাচিটোৰ পিছৰ অংশ কাটি দিওঁ, তেতিয়াই মই গম পাম কিমান চব্জি ভিতৰত আছে আৰু মই সকলো চব্জি একেলগে বেচি দিম আৰু মই বহুত টকা পাম। সি এনেকুৱাই কৰিছিল। সি পাচিটোক পিছৰ অংশ কাটি দিছিল। তেতিয়াই সি দেখিছিল পাচিটো সম্পূৰ্ণকৈ ভাঙি গৈছে, কিন্তু সি পাচিটোত একো পোৱা নাছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।